ডেকা ব্লগ চলে আপোনালোকক স্বাগতম জনালোঁ। আজি মানে যোৱা ৰাতি এনেকুৱা বৰষুণ দিছে, বৰষুণৰ কাৰণে মানে আজি চাওক মানে আমাৰ ফালে বানপানী হৈ গৈছে। মানে ঘৰৰ উঠা নাই, মানে বেলেগতো উঠা নাই, খালি নদীতহে উঠে আমাৰ ফালে। চাওক কিমান পানী, আৰু পানী চাব আহিও মানে আমাৰ পথাৰখনো চাব আহিলোঁ। আমি আহিছোঁ, মোৰ দাদা এয়া নৱ আৰু মই দুইজনে আহিছোঁ ইফালে ফুৰিব। চাওক মানে আমাৰ নদীটো মানে এনেকুৱা ডাঙৰ হৈ গৈছে, মানে খহাই লৈ গৈ মানে এনেকুৱা কৰিছে। চাওক সেইকেইজন মানুহ, সেইকেইজন মানুহে এতিয়া মানে কি কৰি আছে, সেইকেইজন মানুহে চাগে মানে খৰি চৰি কিবা ধৰি আছে, মানে নদী উটি অহা সেইটোৱে কিবা কৰি আছে আৰু এন্তে মানে খৰি আহিছে চাগে দেই, আহি আছে খৰি আহিছে। চাওক এজন দাউৰি আহিছে নেকি, চাওক এই চাওক কিবা খৰি আহিছে এই মাৰিলে কিন্তু ধৰিব নোৱাৰিলে। তাৰপিছত এইজন আহি আছে, মানে এইজন ধৰিব কিজানি, এই চাপ মাৰিলে সেই মানে বাপৰে, মানে কি হ'ব, মানে খৰিৰ কাৰণে মানুহে জান দি দিব পাৰে আৰু, মানে উটি গ'লে কি হ'লে সিহঁতৰ চাওকচোন। এতিয়া পৰা নাই, গ'ল খৰিও গ'ল। এতিয়া কি কৰিব সি, যাই আছে নাই, নোৱাৰিলে ধৰিব। এতিয়া সি উটি যাব নেকি, এই বাপৰে কি ধৰিলে হ'লেও ধৰিব পৰা নাই বাৰু, এতিয়ালৈ সাঁতুৰি আছে সি, ধৰিব কিজানি দেই। ধৰিলে এই বাচি গ'ল দেই, কিন্তু ধৰিলে এনেকুৱা মানে মানুহ আমাৰ অসমতো আছে, মানে আমাৰ সামান্য খৰিকেইডালৰ কাৰণেও নিজৰ জানটো দি দিব পাৰে, মানে এনেকুৱা ধৰণৰ মানুহ আছে আমাৰ ইয়াত। চাওকচোন বাপৰে, ধৰিলে মানে কি মানুহ, বাপৰে ধৰি টানি নিব আৰু ঘৰত নি ভাত চাত কিবা আৰু বনাব, আৰু কি জুইহে পোৱা নাই ভাত বনাই, মানে এনেকুৱা মানে ধৰি আছে মানুহবিলাকে, মানে খৰি চৰি যি আহিছে তাকে ধৰি আছে। আৰু আমাৰ পথাৰখন, সেউজীয়া পথাৰখন চাই লওক, আৰু আমাৰ মাটিও আছে ইফালে, দেখুৱাম বাৰু আপোনালোকক, চাই থাকক, আমাৰ মাটিও আছে এনেকৈ লাষ্ট, মানে আমাৰ ফালে আমাৰ ঘৰ চাওক, এইফালে কিমান আঁতৰ আছে, এই হ'ল আমাৰ মাটি, চাওক এইখিনি আমাৰ মাটি, ইফালে আছে আৰু চাই থাকক। এইখিনি চাওক, সেই আমাৰ কি ধুনীয়া সেউজীয়া পথাৰ মানে বৰষুণ যেতিয়া দিব তেতিয়া মানে সেউজীয়া পথাৰখন আহি বহুত ভাল লাগে, মানে সেউজীয়া পথাৰখন আহি মানে বেলেগ এটা ভাৱ আহি যায়। মানে চাওক এতিয়া মানে নদীৰ পৰা এনেই আছেতো কিছুমান মাটি তাত ঠাই মানে তিল ৰুই দিছে, চাওক এই তিলৰ গাছ এয়া তিল ৰুই দিছে। চাওক পানী আহি গ'লোঁ, মানে পানী এনেকুৱা ঢৌ মাৰি আছে, মানে আগৰ ফালে, মানে আমি আগত দিগি যোৱা নাই, কাৰণ উটি যাব পাৰোঁ, সেইকাৰণে যোৱা নাই আমি, এই মানে এইখিনিতে আছোঁ আৰু বহল জেগা, সেইকাৰণে ইমান ঢৌ মাৰি আছে আগত, আৰু ইফালে মানুহ ব্যস্ত। মানে আমাৰ নদীটোৰ এই বিষয়ে মানে চাওক কি ধুনীয়া সুন্দৰ পৰিৱেশ, আৰু ভালো লাগিল আহি পেলাই। আৰু আমাৰ দাদাজনে মানে মোৰ চেনেলৰ বিষয়েও অলপ ক'ব, আৰু মানে আমাৰ গাঁৱলীয়া পৰিৱেশৰ নিচিনা অন্ত ইফালে নাই, মানে অলপ টাউনটো অলপমান, সেইকাৰণে কেনেকুৱা পালে দাদাজনে ক'ব। হাই, ৰূপম ডেকা চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ভাল ব্লগ দি থাকিব আৰু সেইখিনিয়ে আৰু ক'বলগীয়া। ধন্যবাদ থাকিল দাদাই যিখিনি কথা ক'লে। আৰু এতিয়া আমি যাম ওপৰত, মানে ধাননি চাবলৈ, আকৌ নদীৰ পৰা উঠিম, আগত দেখুৱাম বাৰু নদী, আৰু চাই থাকিব শেষলৈকে চাই থাকিব, যাতে মোৰ চেনেলটো যাতে আপোনালোকে মৰম কৰি লৈ যাই থাকে। এয়া এইটো বনাইছে, মানে কিবা তাৰ গৈছে ওপৰেদি, চাওক
পাৰ গৈছে আৰু নদীৰ কাষতে মানে এইটো ফাৰ্ষ্ট আছিল এইটো থকাৰ কাৰণে মানে নদীয়ে সহায় লৈ যোৱাৰ কাৰণেহে মানে এইটো বনাইছে। বাপৰে নদীটো চাওক না মানে কেনেকুৱা স্পীড যাই আছে পানীটো মানে ক'ব কি ক'ম আৰু মানে চাওকচোন কি ধুনীয়া মজা সুন্দৰ মানে তাতে ধুলনি খেলিলে মজা লাগিব কিজানি দেই। চাওঁ ইফালে মাছ মাৰি আছে আমাৰ ডাঙৰ ডাঙৰ মানুহবিলাকে মানে পানীত মাছ মানে পায় ডাঙৰ ডাঙৰ কেতিয়াবা মাছবিলাক আহে তেতিয়া মানে পায় বৰালি চৰালিবিলাক পায় তাৰ কিছুমানে খাই ঘৰতে কিছুমানে বেচে আৰু এনেকৈ আৰু মানে ফিল্ডত পানী উঠি গ'ল মানে বল খেলা ফিল্ডত পানী মাছ মাৰি আছে মানে পানী উঠিছেতো সেইকাৰণে মানে মাছ মাৰি আছে মাছ পাইছে বাৰু অলপ অলপ বেছি পোৱা নাই অলপ অলপ পাইছে দিয়া চাওঁ মাছ কিমান পাইছে চাব নাযাওঁ বাৰু চালোঁ আৰু মাছ ধৰিয়ে আছে বাৰু আমিতো আৰু ধৰা চালি থাকিলে কি হ'ব আমি নাপাওঁৱে সেইকাৰণে এতিয়া ঘৰলৈ যাম বুলি ভাবিছোঁ এতিয়া আৰু ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই বাই বাই জয় অসম।